আইতাক দিছোঁ কিন্তু পিন্ধক পিন্ধি চাওক ভণ্টি পিন্ধি চা দিবই লাগে মানে গৰম লাগিছে আজি বা গৰম লাগিব অন্ন বস্ত্ৰ আৰু বাসস্থান হৈছে মানুহৰ মৌলিক অধিকাৰ আৰু আজি এইফালে চাওক এই ঘৰটো দেখাইছোঁ চাৰিওফালে জংঘল ধানটো ঘূৰাই দিয়া তে আহিছোঁ এই ঘৰটোতে থাকে চাৰিওফালে জংঘল তাৰ মাজতে ভণ্টি আৰু আইতা থাকে শীতৰ হাড় কপোৱা জাৰত কিঞ্চিত হ'লেও দিবৰ কাৰণে চেষ্টা কৰি মানে কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ নিজৰ সাধ্য অনুসৰি ময়ো ইমান দিব পৰা মানুহ নহয় তথাপিও কিবা এটা দিছোঁ মানে কিঞ্চিত হ'লেও যাতে এই হাড় কপোৱা জাৰত ঠাণ্ডা অলপ অলপ পলায় এয়া এইটো আইতাক দিছোঁ কিন্তু পিন্ধক পিন্ধি চাওক ভণ্টি পিন্ধি চা দিবই লাগে মানে এতিয়াই পিন্ধিবই লাগে পাছত পিন্ধিলে নহ'ব না পিন্ধি দেখাব লাগিবতো মানে এই আইতাই দিনটো হাজিৰা কৰি পিনে যিকেইটকা পায় সেইকেইটকাই ঘৰখন চলে কিন্তু বা গৰম কাপোৰ হওক কিবা কাপোৰ কিনিবলৈ সাধ্য নহয়গৈ অকল ঘৰখন চলিবলৈ হয় 100 টকা পায় 200 টকা পায় দিনত কাম কৰে সেইটোৱে খোৱা বোৱাখিনি কৰে তেল নিমখ কিনে কিন্তু আচলতে সেই বাকী যিবিলাক কাপোৰ কিনিব লাগে সেইখিনি নহয়গৈ সেইবাবে মই ভাবিলোঁ মোৰ সাধ্য অনুসৰি মই এনেকৈ আৰু পিছলৈও যাতে এনেকুৱা দুখীয়া মানুহক সহায় কৰি যাম বুলি ভাবিছোঁ কি হয়তো কি আছিলে গৌৰীদেৱ মাঝি ভণ্টি নাম সুনিতা দেৱ মাঝি তো আজিলৈ ভিডিঅ'টো সামৰোঁ নেক্সট ভিডিঅ' আপোনালোকে চাই থাকিব মোৰ চেনেলটো যদি ভাল পায় তেনে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ এটা কৰি দিব আৰু এনেকুৱা ভিডিঅ' বনাই যাম মানে দুখীয়া মানুহক সহায় কৰি যাম পৰা যিমান পাৰোঁ আৰু তো ভাল লাগিছে ধুনীয়াকৈ হৈছে মানে ভালেই লাগিছে পূৰা মিলি গৈছে হৈছে নে গৰম লাগিছে আজি বা গৰম লাগিব আমাৰ কেমেৰামেন আছে